So guys, finally পালো গৌৰীপুৰ, ইমানে গৌৰীপুৰ। Hello guys, so welcome back to my YouTube channel. So more itu asalate second vlog. So আজি মানে কত যাই আছো আপোনালোকক সম্পূৰ্ণ কৰি মানে দেখাবলৈ চেষ্টা কৰিম যি পাৰো। মানে আজি আচলতে এটো নরমাল ব্লগে হ'ব। সো ব্লগ এখানে আছে মোৰ সৰু ঘৰ। সো ব্লগ Hello guys, মানে আহি পালো গোলগঞ্জ আৰু মানে যাম মানে গৌৰীপুৰ। মানে এইখন আছে আমাৰ গোলগঞ্জ চাওক। মানে মোৰ কামত নহয়, মোৰ ফ্ৰেণ্ড দুজন এই যে ৰখি আছে, এই দুজনে যাব। মানে কাম হৈছে ইহঁতৰ, যাব ই এনে বেকাৰ এনে। সো গাইজ ফাইনেলি টোটোত বহি ল'লো আৰু তাক সুধো কিয় যায়। কত হলা কিয় যাবি? কিয় যাবি ক অলপ। বুট কিনিম, বুট লবি। আগতে নকয় এইজনে মানে guys, finally পালো গৌৰীপুৰ, ইমানে গৌৰীপুৰ। সো এই আছে বুট কিনিবলৈ। বুট মানে যাবি কত, এতিয়া কত যাবি? মই একো কৈছো বুটৰ দোকানত যাম। এইখিনি কত কিমান দূৰ যাব লাগে? মানে 150 কিলোমিটাৰ। মই কেলা আজি কত যে লৈ আহিলি, মই গৌৰীপুৰ আজি প্ৰথম আহিছো ন। সো গাইজ ভিডিঅ'টো কেনেকুৱা পাই আছে কমেণ্ট কৰিব অলপ কমেণ্ট। সো এইখানে আছে গৌৰীপুৰ বাজাৰ। সো গাইজ এতিয়া মানে বুট চুট লৈ লোৱা হ'ল। আমি এতিয়া যাম গণেশ মন্দিৰ, ইয়াতে ওচৰতে হয়। আৰু ফুৰিবলৈ লৈ যায়, মই মানে নাজানো ন গণেশ মন্দিৰ কেতিয়াও অহা নাই, মানে এইবাৰ প্ৰথম আহিছোঁ। তো এই লৈ যাব মোক গণেশ মন্দিৰলৈ। তো ব্লগত কেলা জানে আৰু এনেকৈ ৰাস্তা দি এনেকৈ সৰু সুৰা এই ৰাস্তাটো দি আমি গণেশ মন্দিৰ যাবলৈ ওলাইছোঁ। আপোনালোকে মোৰ ভাল পোৱা দি থাকিব আৰু চাওক। গাইজ ফাইনেলি পালো আৰু এইটো ৰাস্তা দি আহিছোঁ আৰু মই ইয়াত। সো ফাইনেলি এইটো হৈছে গণেশ মন্দিৰ। সো এই আগত এই দুজন। সো এইখনে চাই লওক। গাইজ মানে মুগাত ধুই ল'লোঁ। সো এতিয়া সেৱা এটা কৰি লওঁ ইয়াতে। সো মন্দিৰটো বৰ্তমান তালা মাৰা আছে, পিছত এদিন আহিলে সোমাই যাম। এতিয়া বাহিৰৰ পৰা সো বেছি নাথাকোঁ আৰু ইয়াৰ পৰা যাওঁ। সো গাইজ গণেশ মন্দিৰৰ পৰা এতিয়া খানা খাওঁ। সো গাইজ ইয়াতে বহু অলপ ইয়াতে পিছপিনে আছে পুখুৰীটো। সো গাইজ এইখিনি আছিল মোৰ ভিডিঅ'। কেনেকুৱা পালে নাজানো, কিন্তু যিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ।